গাইজ সকলোকে ৰঞ্জিত বৰুৱা চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ইয়াত কাতি বিহুৰ উপলক্ষে আমাৰ ইয়াত এখন ভাওনা হৈছে। ভাওনাখনৰ নাম হৈছে মুৰাৰী কৃষ্ণ বৰবৰ্গৰ শিৰদান। আমাতকৈ মানে সৰু যিখিনি এই সৰু ল'ৰা ছোৱালীখিনিয়ে ভাওনাখন কৰিছে। তো ভাওনাখনত কি আছে কি নাই চব আপোনালোকক দেখাই যাম। যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। আৰু সকলোকে দেৰিকৈ হ'লেও কাতি বিহুৰ শুভেচ্ছা জনালোঁ আৰু আগন্তুক দেৱালীৰ শুভেচ্ছা জনালোঁ। টিকু ভকত এইফালে আছে আমাৰ মুনু, এইফালে মই গাইজ পূৰা কাপোৰটো কেনেকুৱা লাগিছে ক'ব। আৰু বাকী জুবিন দাৰ ক্ষেত্ৰত এটাই মাত মাতি যাব লাগিব, মানে এটা সৰু ল'ৰাটো মই বেছিকৈ ক'বলৈও বেয়া। জাষ্টিছ ফৰ জুবিন দাক ন্যায় লাগিবই, নহ'লে মানে জেং হৈ যাব, সেইটোৱে কথা। আৰু কিবা এটা কওক। জয় জুবিন দা, জয় জুবিন দা। গাইছ এইফালে আছে আমাৰ দীপক দা, মানে আমি বৰ্তমান এতিয়া দীপক দাৰ এখন বহি আছোঁ। দীপক দা মানে হাবা ধৰি খাই আছে। গাইছ কাপোৰ পিন্ধিম কি পিন্ধিম দীপক দা কিবা এটা কওক। মই এতিয়া বৰ্তমান তো গাইছ এইফালে আছে আমাৰ গৌৰাংগ, এইফালে ওচৰলৈ আজি কিবা এটা কৰিয়া। গাইছ লাইক কৰিব, শ্বেয়াৰ কৰিব, বহুত কষ্ট কৰে সদায় আপোনালোকক আপলোড দিয়ে, SG আপলোড দিয়ে, তো লাইক কৰিব বঢ়িয়া। আৰু এইফালে আমাৰ আছে বিকাশ ভকত, সেইটো কৰি এতিয়াতো মানে এতিয়া নাই, পিছত আহিব। পিছত আহিব। এতিয়া ভাওনাখন কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। ভাওনা হৈ থাকে ন, জনাব। বাকী আমাৰ এজন বিকাশ ভকতে হেৰি কৰে বাঁহী বজায় লগতে আপোনালোকে কণ্টেক্ট দিম। যদি পিছত যোগাযোগ কৰিবলৈ কণ্টেক্ট কৰিব। বোলে বিকাশ ভকত কিবা এটা কৰে ওচৰলৈ অকণমান বাঁহীৰ বিষয়ে কিবা এটা কৰে, বাঁহী বজায় যায় আপুনি। মানে মই ইমান এটা প্ৰফেচনেল নহয়, বুজিছে নাই। এতিয়া ভাওনাত আজি ভাওনাত বজাব গাইছ, আজি বজাম, সকলোৱে চাব, ভিডিঅ' দি থাকিব। আমাৰ তলত ডেছক্ৰিপশ্যনৰ নম্বৰ দি দিম, যদি কণ্টেক্ট কৰিব লাগে কৰিব। পিছত প্লাছ আমাৰ নামঘৰ ইয়াত ভকতে হেৰি কৰি আছে। মই এতিয়া যাওঁ আমাৰ পোৱালিখনৰ ওচৰ পৰা আহোঁগৈ এপাক। এইফালে গাইছ আমাৰ গোটেই পোৱালিগালে হেৰি কৰি আছে, মেকআপ মাৰি আছে গাইছ। এইফালে আমাৰ এইটো পোৱালি, এইটো আমাৰ পোৱালিটো কি লৈছে তই এবাৰ অসুৰ লৈছে গাইছ। এইফালে মানুহবোৰ আছে গাইছ, চবেই মেকআপ মাৰি আছে। এইফালে পিতাদাই মেকআপ মাৰি আছে, পিতাদাই পিতেকক মেকআপ মাৰি আছে গাইছ। বাকী একদম আছে আপোনালোকক সকলোখিনি দেখাই যাম। সেইটো আমাৰ তত, সেইটো ল'লো ভাই গাইছ। তত আমাৰ এইফালে ল'লো ভাইটি পূৰা ৰেডি হৈ গ'ল একদম পূৰা গাইছ। চকু চাওক ডাইৰেক্ট চাওক। আৰু আমাৰ কাৰণে শুভেচ্ছা থাকিলে মোৰ লগত কৰিবা পূৰা। বাকীখিনি লগ পাম, মজাই ভাল পাবা। দেখা